কৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে ভাৰতত অসম এতিয়া নিৰাপদেই আছে ভাৰতত কৰোনাৰ আক্ৰান্তৰ সংখ্যা হৈছে 1251 জন হাহাকাৰ শংকিত দেশবাসী এনে পৰিপ্ৰেক্ষিতত লকডাউন কঠোৰভাৱে পালনৰ আহ্বান জনতা কাৰ্বি আংলঙৰ পৰা বহিৰাজ্যত কাম কৰিবলৈ গৈ লকডাউনৰ বাবে আবদ্ধ যুৱকসকলক এককালীন সাহায্য আগবঢ়ালে ৰূপসিং তেৰণ হামৰেন পৌৰসভাৰ অধ্যক্ষ বীৰেন টিছু আৰু ভূমি সংৰক্ষণ বৰ্ডৰ অধ্যক্ষ ৰঞ্জিত তেৰণে লকডাউনত খোৱা সামগ্ৰীৰ অভাৱত হাহাকাৰ একাংশ ৰাইজক সহায়ৰ হাত আগবঢ়ালে একাংশ সামাজিক সংগঠনে ডিআইজিৰ নেতৃত্বত সংগঠনৰ কৰ্মীসকলে চাউল দাইল আৰু শাক পাচলি বিতৰণ দৰিদ্ৰ লোকক নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ বিশ্বজুৰি কৰোনাৰ প্ৰকোপ এতিয়াও কমি যোৱা নাই প্ৰতিদিনে হাজাৰ হাজাৰ হিচাপত কৰোনা তথা কোভিড-19ত আক্ৰান্ত হৈছে ফ্ৰান্স ইটালী আমেৰিকা আদিৰ দৰে বিশ্বৰ আধুনিকতম চিকিৎসা ব্যৱস্থা থকা দেশসমূহ ভাৰততো কৰোনা তথা কোভিড-19ৰ সংক্ৰমণৰ সংখ্যা হৈছেগৈ 1313 জন বৰ্তমানলৈ কোভিড-19ত মৃত্যুৰ সংখ্যা হৈছে 38 জন কেৱল আজিৰ ভিতৰতে 227 জন লোক নতুনকৈ কৰোনাত আক্ৰান্ত বুলি চিনাক্ত হৈছে ভাৰতত দিনে দিনে বৃদ্ধি পাব ধৰিছে ভাৰততো কৰোনাত আক্ৰান্তৰ সংখ্যা লকডাউন চলি থকাৰ মাজতে আক্ৰান্তৰ সংখ্যা এনেদৰে বৃদ্ধি পোৱাক লৈ চৰকাৰ তথা প্ৰশাসন উদ্বিগ্ন হৈছে কৰোনা তথা কোভিড-19ত ভাৰতত সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত তাৰ পিছত তেলেংগানা এতিয়ালৈ ভয়াবহ কৰোনাৰ আক্ৰান্তৰ পৰা অসম সুৰক্ষিত আছে যদিও দিল্লীৰ নিজামুদ্দিন স্পাৰ্কত সমূহীয়া নামাজত ভাগ লৈ ঘূৰি অহা প্ৰায় 1.5 শতাধিক লোকক লৈ শংকিত হৈছে অসম আনহাতে পাহাৰীয়া জিলা কাৰ্বি আংলঙত গ্ৰামাঞ্চলত ৰাইজে কঠোৰভাৱে লকডাউন পালনৰ বিপৰীতে চহৰ অঞ্চলৰ লোক পথলৈ ওলাবলৈ এৰা নাই লকডাউনৰ সময়ত গেলামালৰ দোকানৰ পৰা সামগ্ৰী আনিবলৈ খোজকাঢ়িহে যোৱাৰ নিৰ্দেশ দিয়া হৈছিল চৰকাৰে কিন্তু চৰকাৰৰ এই নিৰ্দেশ চহৰবাসীয়ে কিমান মানিছে চাওক ডিফু চহৰৰ মাছ পথৰ এই দৃশ্য দুচকীয়াৰ পৰা চাৰিচকীয়া বিভিন্ন অজুহাতত আহ-যাহ চলিয়ে আছে আৰক্ষী নিশ্চিত পহৰাৰ মাজতো এইসকল সৰকি গৈছে আৰক্ষীৰ নাকৰ আগেদি এই সকলৰ বাবে বিশ্ব আতংক কৰোনা মহামাৰী ৰোধৰ বাবে চৰকাৰে জনতাৰ বাবে কৰা লকডাউন অৰ্থই বেলেগ কৰি দিছে সকলো দায়িত্বৰ পৰা অব্যাহতি লৈ যেন এইকেইদিন অলৈ তলৈ ঘূৰিয়েই কটাব হয় চৰকাৰে দৈনন্দিন চৰকাৰী দায়িত্বৰ পৰা আপোনালোকক অব্যাহতি দিছে ঠিকেই কিন্তু ঘৰৰ মাজত নিজকে আবদ্ধ কৰি চৰকাৰে বান্ধি দিয়া নীতি নিয়ম পালন কৰি আপোনালোকক সহযোগ কৰিবলৈ দিছে চৰকাৰক এইখিনি কৰি নিজৰ লগতে নিজৰ পৰিয়াল তথা ওচৰ চুবুৰীয়াৰ জীৱন ৰক্ষা কৰা আপোনাৰ দায়িত্বত পৰে ব্যুৰ ৰিপৰ্ট কাট নিউজ বিশ্বজুৰি বিভীষিকা সৃষ্টি কৰা কৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে দেশজুৰি পালন কৰা লকডাউনৰ বাবে পশ্চিম কাৰ্বি আংলঙৰ পৰা বহু যুৱক আবদ্ধ হৈ ৰ'ল দেশৰ বিভিন্ন ৰাজ্যত বিশেষকৈ মহাৰাষ্ট্ৰ কেৰালা তামিলনাডু বাংগালোৰত এইদৰে আবদ্ধ হৈ পৰিছে লকডাউনৰ বাবে এনে পৰিপ্ৰেক্ষিতত সেইসকল আবদ্ধ যুৱকসকলক কাৰ্বি আংলং সাহিত্য পৰিষদৰ ইএম তথা ছচেং পৰিষদৰ জনপ্ৰতিনিধি ৰূপসিং তেৰণ হামৰেন পৌৰসভাৰ অধ্যক্ষ বীৰেন টিছু আৰু ভূমি সংৰক্ষণৰ অধ্যক্ষ ৰঞ্জিত তেৰণে আগবঢ়ালে এককালীন টকাৰ সাহায্য দেশজুৰি কৰোনা আতংক আনফালে উপাৰ্জনৰ বাবে বহিৰাজ্যলৈ ওলাই যোৱা হাজাৰ হাজাৰ যুৱক লকডাউনৰ বাবে দেশৰ বিভিন্ন ৰাজ্যত আবদ্ধ হৈ ৰ'ল ইফালে লকডাউনৰ পৰিপ্ৰেক্ষিতত কাৰখানা প্ৰজেক্টৰ স্বত্বাধিকাৰীসকলে কাম বন্ধ কৰি দিছে আনহাতে দৈনিক মজুৰি হিচাপে উপাৰ্জন কৰি পেট পৰবটোৱা যুৱকসকলৰ অৱস্থা হৈ পৰিছে পানীত হাঁহ নচৰা অৱস্থা পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ পৰা উপাৰ্জন কৰাৰ মানসিকতাৰে কেৰালা মহাৰাষ্ট্ৰ তামিলনাডু আদিত আত্মনিয়োগ কৰিছিল যুৱকসকল কিন্তু লকডাউনত কাম বন্ধ হৈ পৰা যুৱকসকলৰ এতিয়া
উপাৰ্জনৰ বাট বন্ধ হৈ ন্যূনতম খোৱা চাউল দাইল আৰু পানীৰো অভাৱত নিৰুপায় যুৱকসকলৰ দুখৰ অৱস্থা জানিব পাৰে সহায়ৰ হাত আগবঢ়ায় মহানুভৱতাৰ পৰিচয় দিলে PM ৰূপসিং তেৰণ পৌৰসভাৰ অধ্যক্ষ বীৰেন টিছো আৰু ভূমি সংৰক্ষণ বৰ্ডৰ অধ্যক্ষ ৰঞ্জিত তেৰণে Pangrumpay bangkrut rock ando ase alang tum na je thang lo alang tum da ke do ke sum basically ke do bang pupeda si ke choba ke cholang tum ke sum do lo la se alang tum la so ke sum tini siri tum pini la dak hamran municipality chairman ka hybrid ti so la pen so sol kon jap sona chairman ronjit ram ching wa si ni tum ka do e dak che pangruman si da ka do e pini alang tum aphan ke chojo no phan tong sekot ke chojo phan ni tum pini dapat dimalang tumpan suring koi tangkal ni tumpat halong lo. Pelang tum bertanah cilo lo ni tum tangkal long lo lap non ane sini ni pan bangkai ni tum kecujun bangkai lapan siksa sekedar po. Lapan lang tum apa milik panta ni tum pas ini lo lang tum ada kedo lapan kecua panta ni tum berta pas jeleng bompo berta bompo. Pelang tum kedo lapan kecua anta ni tum dasi cingwai bompo lang tum pan akisung papi pin dak kedo long ye phan tum dak ma tha pon pedolo penala tum aphanta pulo na tum la dak ko pinyo sa ki sung du thulang pro tang te ba ko pinya nai pro tang te ba ko pinya preta ye tum bom berta cha bom na po se di tang tum ching wai lo ate non la lang tum abang khala dak po thot la ha mo chiwang thi phang aning ma tha te lo lang tum ge te la dak du pen te a ke nang son dai bang ke do bang ke la tum ha ko ta la tum non ke do ye pan chu che bom lo pa do bom lo te ke chu phan ki sung mang do kok lo Kecuma kesum dong se pini lah tani tum hatan lo ni deh se suring kau tangga patai pen alang tum pan tum berta cha bom pen nang tum pan kau mai tum dak cengwai cengsai pen sang tum pan kira tum lo bom po son se tum hatan lo জনপ্ৰতিনিধি সকলৰ এই মহানুভৱতাৰ ভৰা কাৰ্যত ভূয়সী প্ৰশংসা কৰিছে স্থানীয় ৰাইজে হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ ডিআইজিৰ মহানুভৱতা দেশৰ সংকট মুহূৰ্তত খোৱা সামগ্ৰীৰ অভাৱত হাহাকাৰ দুখীয়া ৰাইজক চাউল দাইল আৰু শাক পাচলি বিতৰণ কৰি সকাহ দিলে ডিআইজিৰ নেতৃত্বত আজিৰ এই সামগ্ৰী বিতৰণ কাৰ্য সফল কৰি তুলিলে বেচৰকাৰী সংগঠন তথা সামাজিক সংগঠনৰ কৰ্মীসকলে হয় আজিৰ পৃথিৱী যদিও বস্তুবাদী পৃথিৱী তথাপি মানুহৰ মানৱীয়তা এতিয়াও শেষ হৈ যোৱা নাই আৰু এই মানৱীয়তা প্ৰদৰ্শন কৰিলে ডিআইজি সত্যজিৎ ৰাজ হাজৰিকাই এই কাৰ্যত সহযোগ কৰিলে বকলীয়া ৰুকাছেন কলেজৰ অধ্যাপক হাৰ্বি কাথাৰ সমাজকৰ্মী ৰাংচিনা হানছে তথা তেওঁৰ সহযোগীসকল ডিআইজিৰ নেতৃত্বত দলটোৱে কাৰ্ড নথকা দুখীয়া ব্যক্তিসকলক চাউল দাইল আৰু কেঁচা শাক পাচলি বিতৰণ কৰে লকডাউনত নিজকে আবদ্ধ কৰি ৰখাৰ লগতে দোকান পোহাৰ বন্ধ হৈ পৰাত পৰিয়াল দৈনন্দিন চলাবলৈ হাহাকাৰ হৈছে দুখীয়া ৰাইজ দলটোৱে ডিপু লংকি মিলি গাঁও লাংমিলি গাঁৱৰ প্ৰায় ৮০টা পৰিয়ালক চাউল দাইল আৰু শাক পাচলি আদি বিতৰণ কৰি লকডাউনৰ সময়ত সকাহ দিয়ে দুখীয়া ৰাইজক এই কাৰ্যত শলাগ জ্ঞাপন কৰে সামাজিক সংগঠনৰ কৰ্মীসকলক নিউজ টেক্স ৰিপৰ্ট কাট নিউজ সময় দিছো বাণিজ্যিক বিৰতিৰ Ganj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া যি সময়ত কৰোনাক লৈ বিশ্বজুৰি সন্ত্ৰাসিত এনে সময়তো গাঁও এলেকাত বাদেও ডিফু চহৰ একাংশ লোকে এতিয়াও আছে নিৰ্বিকাৰ এই সংক্ৰান্তত এনে লোকসকলক কৰোনা মহামাৰী ৰোধৰ বাবে সজাগ আৰু সতৰ্ক থাকিবলৈ নিজৰ ব্যক্তিগত উদ্যোগৰে ডিফুৰ 13 নং ৱাৰ্ড এলেকাত চেনিটাইজিং কৰি দেখুৱালে বিশ্ব ট্ৰাক
কৰোনাৰ পৰা ৰক্ষা পাবলৈ প্ৰত্যেকে নিজৰ নিজৰ ঘৰ চাফ চিকুণ কৰাৰ লগতে সঘনাই হাত ধুই বীজাণুমুক্ত কৰাৰ বাবে কেৱল কথাৰে নহয় কৰ্ম কৰি নিজৰ চুবুৰীয়া আৰ্হিৰে দেখুৱালে ডিফু পৌৰসভাৰ 13 নং ৱাৰ্ড কমিছনাৰ চিমন ৰংফাৰে। হয়, এই সময়ত সাৰ পায়ো টোপনিৰ ভাও দি থাকি ভাল পোৱা একাংশ জনতাৰ বাবে চিমন ৰংফাৰৰ দৰে লোক এই সমাজত বাৰুকৈ প্ৰয়োজন। একাংশ সচেতন লোকে তেখেতৰ এই কাৰ্যৰ শলাগ লৈছে। Ini ada percadang coronavirus begitu keso, kira memang keso. Ini percadang long cium pun loh, langsung ke kira memang keso lah ke, ilitum han, mata ilitum kadang kita me cini pet ke nang sot, tapi ma nang lipenili, mata kap along kapre ke dotum ke dam ke bang, kecil ni ke nang sot, akhirnya lagi temuan pernah keso kali, tebok terai lapi bang. Keciro keso pinak, langsung keso bangke itu kapre long kedua tu bangsa kecil nangin langsung. Lalu sini ni 5 tahun lo, ni lewat langkang lo. Gitu ni ke pamedaji fan kali setame sanitize. Unan ni dia tu mi ceng pon sini anak Korea klemom lo. Lalu jepo itu macam belum si, langsung si klemom nama lo. Son taksi anotin setame ahem cepang terpen. Ba ahem langsung si blessing powder mata sanitize kecil pipen. Klaim juga pasti cunuri, tapi mak itu puan mai itu kidok cepang sir, mata tebok terai pakai cip halu jipan, kacisi kami protes langsung kesu, itu kilong dia ngering itu. News Desk Report Cut News. সংসাৰী কৰোনাৰ পৰা নিজক তথা আনকো সুৰক্ষাৰ বাবে হানুনয় আহ্বান কৰে চিনথং পৰিষদ সমষ্টি জনপ্ৰতিনিধি প্ৰদীপ ৰংপিয়ে। বিশ্বৰ আটাইতকৈ ধনী আৰু ক্ষমতাশালী দেশ আমেৰিকা, ইটালী আৰু স্পেইনৰ দৰে ঠাইত কৰোনা মহামাৰীক প্ৰতিৰোধ কৰিব নোৱাৰি ত্ৰাসী মধুসূদত হৈছে চৌদিশ। প্ৰতিদিনে হাজাৰ হাজাৰ লোক কৰোনা তথা COVID-19ত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাৱটি লৈছে। আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে দিনে দিনে। এনে সময়তে পশ্চিম কাৰ্বি আংলং জিলাৰ চিনথং পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী প্ৰদীপ ৰংপিয়ে আহ্বান কৰিছে দেশৰ চৰকাৰে বান্ধি দিয়া লকডাউন আৰু নীতি কঠোৰভাৱে পালন কৰিবলৈ। নিজৰ লগতে পৰিয়াল তথা নিজৰ চুবুৰীয়া সুৰক্ষা কৰি দেশৰ চৰকাৰৰ কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী কৰাত সহযোগ কৰিবলৈ। কাৰ্যবাহী সদস্য ৰংপিয়ে কয় যে দেশৰ এই সংকট কালত চৰকাৰৰ নীতিৰ বিপক্ষে কাম কৰি জনসাধাৰণে যেন সমস্যা নবহায়। Nang itu kado kami dah ciri kurlo, je percaya ada non corona virus akiso, mata awur akiso, flu pasal si mandar. Basi percaya ada lak trok sose akiso non an bat adlo. La sombo kitida pray suri thong kebra hini soselo. ঠিক সঙ্গে থাকছি এলে তো ইন্ডিয়া দেতা ভারত দেতা প্রায় সুরি সিসোসে পজিটিভ আকেস দংলে আদলো লাপের কিঠিটা কে জাংটা বাংকয়রা ট্রক সোসে টাংলো। চৰকাৰে মহামাৰীৰ বিপক্ষে যুঁজি জয়ী হ'বলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰিছে। এনে সময়তে ৰাইজে চাফ চিকুণতা বজাই ৰাখি চেনিটাইজাৰে হাত ধোৱাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায় কাৰ্যবাহী গৰাকীয়ে। Editom ke dobom asama awar ke nonako ke positif akes awilang. Debon sitame editom cire bek lagi. Lasi lakso ka cire bek apaan. Editom ison soni aron ilimani nangi. Nombor isi sabun pen lang abotai nangli char samik bertu nangli ri pen nangli bek nangli dokan
la pe nang ling ho cheven ver nang le thik son rakar si nang li la pen nang li dung ke do amuni trupen mitarisi ake lubasi nang tum do nangji জাছনিংহি ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ